BTR Super 15 শুভ উদ্বোধনী এই অনুষ্ঠানত উপস্থিত হোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজৰ প্ৰাক্তন অধ্যক্ষ আমাৰ সকলোৰ জ্যেষ্ঠ সুৰত নাৰ্জাৰী ছাৰ, ইয়াত উপস্থিত আমাৰ প্ৰাক্তন অধ্যক্ষ কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজৰ বিনয় ব্ৰহ্ম ছাৰ, ইয়াত উপস্থিত আমাৰ সন্মানীয় ইয়নসকল, MLA সকল, MCLA সকল, আমাৰ চৰকাৰৰ পলিটিকেল এডভাইজাৰ ডক্টৰ বেলাৱতী কাৰ্জী ডাঙৰীয়া, আমাৰ ইঞ্জিনিয়াৰিং কলেজৰ প্ৰিন্সিপাল ডাঙৰীয়া, শিক্ষা বিষয়াসকল, আমাৰ ডাইৰেক্টৰ আৰু BTC এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সেক্ৰেটাৰী বৰ্মন ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ এই কোচিং চেণ্টাৰৰ দায়িত্বত নতুনকৈ দায়িত্ব পোৱা ফেকাল্টিসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল, বিশেষভাৱে আজি আমি আনন্দিত হৈছোঁ কি এটা কাম আজি সফল হ'ল। মই বহুত বিশ্বাস কৰোঁ যে কিবা এটা কাম যদি আন্তৰিকতাৰে কৰা হয় এইটো সফল হয়, আৰু আমি বহুত আশা কৰি বহুত দীঘলীয়া সময়ৰ পৰা মনত এটা পুহি ৰখা সপোন আজি বাস্তৱ হোৱা যেন পাইছোঁ। আৰু সেইকাৰণে প্ৰথমতে মই বেষ্টবিলাক দিছোঁ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী নিৰ্বাচিত ইয়াত সিলেক্টেড হৈছে। आङो गासैबो फरायसाफोरनिसिम गाहाम हामलायनाय बावहरदों आरो अबंलावरनि खाथियाव आरज गाबदों जे नोंसोरनि साफ्रोमनिबो जिउआ जाहाथे साक्सेसफुल जायो आरो जि 11 मान्थ बेवहाय कचिं लागोन बेवहाय जोबोद मोजाङैनो गोसो होनानैनो फरायगोन होननानै आं सान्दों। दा बेखौ आं गिबियावनो इसोरनि खाथियाव आरज गाबबाय। IIT বা ইঞ্জিনিয়াৰিং হোৱাৰ যিটো সপোন বহুত ল'ৰা ছোৱালীৰ আছে, কিন্তু বহুতৰে সপোন বাস্তৱ হয়, বহুতৰে বাস্তৱ নহয়। ট্ৰেডিশ্যনেলি আমাৰ অঞ্চলবিলাকত যেতিয়া মেট্ৰিকত ভাল ৰিজাল্ট কৰে, ভাল ৰিজাল্ট কৰিলে ছায়েন্সত কি ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব লাগে, এইটো ফাৰ্ষ্ট চইচ। আমাৰো তেনেকুৱা অলপ অলপ সপোন আছিলে, বহুত বেছি নাছিল, অলপ অলপ আছিল। আৰু ইয়াৰ লগতে আমাৰ দিনত ইমান পৰিৱেশত আছিলে, তো সেইকাৰণে আৰু আমাৰ দিনত আব্দুল কালামো নাছিলে। আমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছতহে আব্দুল কালামৰ আমাৰ যিটো প্ৰাক্তন ৰাষ্ট্ৰপতি তেখেতৰ কিতাপবিলাক, তেখেতৰ কোটেশ্যনবিলাক আমি পঢ়িব পাইছোঁ। তো যিয়ে নহওক বহুত সপোন বাস্তৱ হয়, বহুত সপোন বাস্তৱ নহয়। কিন্তু কিবা এটা সপোন বাস্তৱ কৰিবৰ কাৰণে আমি বহুত সময়ত ভাবি লওঁ পইচাটো সবচে ডাঙৰ সমস্যা, পইচাটোৱে সবচে ডাঙৰ সমস্যা বুলি ভাবি লয়। আৰু এনে যে গাঁওবিলাকত আমাৰ মানুহবিলাক ট্ৰাইবেল ফেমিলিত বেছিকৈ কয় যে এই আমাৰ মা দেউতাই একো নাজানে, ল'ৰা ছোৱালী কি জানিব আৰু বুলি কয়। তো ঠিক আছে, এনেকুৱা কৰিব নালাগে আৰু খেতি কৰ, কিবা এটা কৰি খা, এনেকৈ কয়। মোকো বহুত কৈছিলে মায়ে যেতিয়া মই হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছিলোঁ, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়াই নাই, তথাপিতো কৈ আছিলে মোক বাদ দি আৰু পঢ়িব নালাগে, কি কৰিবি পঢ়ি পেলাই, খেতি চেতি কৰ বুলি কিনে। হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে বিয়া পাতি দিম বুলি কৈছিলে। তো মোৰ অলপ ভয়ো লাগিছিলে, কেতিয়াবা ভালো লাগে, ভয়তো কথাটো খেতি চেতি কৰি খোৱাই ভাল লাগে, ক'ত ইমান কষ্ট কৰি পঢ়ি থকা বুলি পেলাই। কিন্তু আমিও ইচ্ছা কৰি বহুত কাম কৰিব নোৱাৰোঁ, কৈছেনে? আমাৰ গোটেই জীৱনটো কোনোবাই ডিজাইন কৰি পঠায়, সেই হিচাপে আমি কৰিব লাগে। এনিৱে এনেকুৱা এটা ল'ব লাগে, এইটো চান্সটো ল'ব লাগে, অপৰচুনিটিটো যেনেকৈ নহওক আমি ল'ব লাগে। সেইকাৰণে আমাৰ যিটো বয়সৰ কিছুমান বেমাৰ থাকে,
এই বয়সৰ বেমাৰবিলাক যদি ভালকৈ দাৱাবিলাক ল'ব পাৰে তো সকলো ল'ৰা ছোৱালী জীৱনত সফল হয়, হয়নে? বয়সৰ বেমাৰটো বুজি পাইছেনে? এই বয়সৰ বেমাৰে আমাক বহুত নষ্ট কৰে। সেইকাৰণে কিছুমান ল'ৰা ছোৱালী আমি দেখিছোঁ, মই নিজৰ লগতে দেখিছোঁ, আমি মোৰ মেট্ৰিকত ইমান ভাল ৰিজাল্ট হোৱা নাই আছিলে, তো মই গাঁৱতে পঢ়িলোঁ হাই স্কুল হায়াৰ ছেকেণ্ডাৰী তামোলপুৰত। আমাৰ ভাল ৰিজাল্ট হোৱাবিলাক চব কটনত গুচি যায়। আৰু কিছুমান এনেকুৱা ল'ৰা ছোৱালী লগ পাইছোঁ কটনৰ পৰা ফেল কৰি আহি আকৌ আমাৰ লগতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছে, আৰু সি হায়াৰ ছেকেণ্ডাৰীও ফেল কৰিছে, কিন্তু আমি পাছ কৰি গৈছোঁ। তো এতিয়া কি হয়, ফেলটো এনি টাইম হ'ব পাৰে, ভালটোও এনি টাইম হ'ব পাৰে। মেট্ৰিকত 3rd ডিভিজন পোৱা ল'ৰাজন যদি MAত গ'ল্ড মেডেল নাপাব সেইটোও হ'ব নোৱাৰে। কোনোবা মেট্ৰিকত গ'ল্ড মেডেল পোৱাজন হায়াৰ ছেকেণ্ডাৰীত ফেল নকৰিব সেইটোও হ'ব নোৱাৰে। মানে এইটো শিক্ষাটো এনেকুৱা, এইটো মানে সদায় পঢ়িব লাগিব, সদায় পঢ়িব লাগিব, যিমান পঢ়িব ইমান আপডেট হ'ব। আমি দেশ গঢ়াবিলাক বহুত ভাবিছিলোঁ যে ভাৰতখন অমুকে কৰি থৈ গ'ল, আমেৰিকাখন অমুকে কৰি থৈ গ'ল। আজি ৰাতিপুৱা আহি থাকোঁতে এটা বৰাক অবামাৰ ভাষণ শুনি আহি আছিলোঁ মই। তেখেতে ডাঙৰ কথা এটা কৈ গৈছে, মই খুব মানে ভাল পাইছোঁ। তেখেতে কানাডাৰ এটা ভাষণ দিছিলে, তাত কৈছে যে নেশ্যন বিল্ড এভৰি ডে। দেশ গঢ়াৰ কামটো সদায় হয় বুলি কৈছে। চ' টুডে উই আৰ হিয়াৰ টু বিল্ড আৱাৰ নেশ্যন। নেশ্যনটো কোনে বিল্ড কৰিব? নেশ্যন বিল্ড কৰিব লাগিলে আমাক ভাল ভাল ইঞ্জিনিয়াৰ লাগিব, হয়নে? ইঞ্জিনিয়াৰ ভাল ভাল লাগিব নে নাই? তো সেই ইঞ্জিনিয়াৰটো অকল ঘৰ বনোৱা ইঞ্জিনিয়াৰ নহয়, আমাক ছ'চিয়েল ইঞ্জিনিয়াৰ লাগিব, হয়নে? চব ইঞ্জিনিয়াৰ আমাক লাগিব। তো নেশ্যনটো আমি সদায় বিল্ড কৰোঁ। আজি কোকৰাঝাৰত আমি নেশ্যন বিল্ড কৰাৰ কাৰণে কিছুমান ভাল ইঞ্জিনিয়াৰ বিল্ড কৰিব বিচাৰিছোঁ বা ইঞ্জিনিয়াৰ বনাব বিচাৰিছোঁ। এতিয়া 23খন IIT আছে আমাৰ ভাৰতত। 23খনৰ ভিতৰত প্ৰায় 20,000ৰ পৰা 25,000 ছাত্ৰ ছাত্ৰী চিলেক্ট হয়, আৰু ইয়াৰ পৰা গৈ পেলাই 10,000 মানে এডমিশ্যন পায়। মানে বছৰত আমাৰ 10,000 কৰি IIT 23খন IITত এণ্ট্ৰি হয় আৰু ওলাইও যায়। এতিয়া কথা হৈছে এই 10,000ৰ কম্পিটিশ্যনত আমাৰ ইয়াৰ যিখিনি ষ্টুডেণ্টছ আছে সেইখিনি আহিব লাগিব। মই আনন্দ কুমাৰৰ লগত কথা পাতিছিলোঁ, আমি আলহী তেখেতক গেষ্ট হিচাপে আনিছিলোঁ। তেখেতৰ ফিল্মটোও চাইছোঁ, 2-3বাৰ চাইছোঁ মই তেখেতৰ ফিল্মটো। তো এতিয়া কি হয়, এই 10,000 পাবৰ কাৰণে অলপ কষ্ট কৰিব লাগিব। বহুত টান নহয়, কিন্তু ভালকৈ পঢ়িব লাগিব। কিছুমান ল'ৰা ছোৱালী 10 নম্বৰৰ কাৰণে, 5 নম্বৰৰ কাৰণে, 15 নম্বৰৰ কাৰণে, 20 নম্বৰৰ কাৰণে ৰৈ যায়। মোৰ ফেমিলিটো 2জন মানে তেখেতসকলে এণ্ট্ৰেঞ্চ দিছিলে মেডিকেলৰ কাৰণে, অলপ কম নম্বৰৰ কাৰণে 2জনী ছোৱালী ৰৈ গ'ল। কোচিং একো কৰিবলৈ পোৱা নাছিলে, ঘৰত তেনেকুৱা পৰিৱেশ নাছিলে, মাক দেউতাক শিক্ষক আছিলে, তো টকা পইচাও ইমান নাছিল কোচিং কৰিবলৈ। তো তেওঁলোকে কি কৰিলে, পঢ়ি উঠি ডাইৰেক্ট এণ্ট্ৰেঞ্চ দি দিলে। পঢ়াত বহুত ভালে আছিলে, টেলেণ্টেড আছিলে, কিন্তু অলপ নম্বৰৰ কাৰণে ৰৈ গ'ল। তো নেক্সট এটেম্পৰ কাৰণে চিন্তা কৰিলে, কিন্তু মাক দেউতাই এটেম্প কৰিব নিদিলে। চ' অপশ্যন দিলে যে হয় BSc পঢ়িব লাগে, নহ'লে কিবা এটা পঢ়িব লাগে। চ' তেওঁলোকে অপশ্যন ল'লে যে আমি BSc নাৰ্ছিং পঢ়িম। তো BSc নাৰ্ছিং পঢ়িলে, ভাল ৰিজাল্ট কৰিলে। এই কোৰ্চটো বহুত বেছি মানে মেডিকেলতকৈ আমাৰ MBBSতকৈ বহুত বেছি সহজ নহয়, মানে এইটো টান কোৰ্চে হয়। মই চাইছোঁ মানে এই কোৰ্চটো কৰি ভাল ৰিজাল্ট কৰিলে, মানে টপ ভাল ৰিজাল্ট কৰিলে, কিন্তু তাত গৈ পেলাই জব ছেটিছফেকশ্যন নাই। মানে BSc নাৰ্ছিং বুলি বেলেগ এটা ৰেংক দি পেলাই, গভৰ্ণমেণ্টত তেনেকুৱা বেলেগ এটা চেলাৰী দি পেলাই তেনেকুৱা একো নাই। মানে বাকী নাৰ্ছে যি কৰি BSc নাৰ্ছিঙো এনেকৈ কৰি আছিলে। চ' তেওঁলোকৰ সপোনটো চেঁচা পানী ঢালি দিয়াৰ নিচিনা হ'ল, খুব ফ্ৰাষ্ট্ৰেটেড হ'ল, কি কৰিম। পিছত তেখেতসকলে আকৌ মানে সেই কৰিলে, মাষ্টাৰ অফ পাব্লিক হেল্থ কৰিলে। মাষ্টাৰ অফ পাব্লিক হেল্থ কৰি পেলাই এতিয়া খুব ভাল জব WHOত কৰি আছে, ক'ৰবাত কৰি আছে। তো এই যে আমাৰ কেৰিয়াৰ চইচ, সেইটো খুব এটা ডাঙৰ কথা। সেইটো কেনেকৈ ল'ম, অপৰচুনিটিটো আমি কেনেকৈ সুবিধাটো ল'ম, সেইটো এটা ডাঙৰ কথা। আৰু বহুতখিনি ছাত্ৰ ছাত্ৰী মই দেখিছোঁ, যেতিয়া BTC গঠন হৈছিলে সেই সময়তো লিডাৰবিলাকক ৰিকুৱেষ্ট কৰিছিলোঁ যে তেনেকুৱা কিছুমান ইনিচিয়েটিভ ল'ব লাগে।
আমাৰ ইয়াত যিসকলে IIT পঢ়িবলৈ যায় অলপ টকা দি আছিলে আমাৰ আগৰ চৰকাৰে, যিসকলে MBBS মানে পঢ়িব গৈছিলে অলপ পইচা দিছিলে, তেনেকা কোচিং কৰিবলৈ পইচা দিয়া নাই, কিন্তু প্ৰিলিম পাছ কৰিলে অলপ পইচা দিছিলে। কিন্তু মই নিজে এজন ষ্টুডেণ্ট আছিলোঁ, ষ্টুডেণ্ট ইউনিয়নত আছিলোঁ, আৰু ষ্টুডেণ্টৰ মানে মনটো মই উপলব্ধি কৰিছিলোঁ। আমাৰ কনফিডেন্সটো বহুত সময়ত ভাঙি যায়, কাৰণ আমি যিটো পৰিৱেশৰ পৰা আহিছোঁ তাত বহুত বেছি কম্পিটিশ্যন নাই। আমি কিমান ল'ৰা ছোৱালীৰ লগত কম্পিট কৰোঁ স্কুলত, নিজৰ মাজতহে। আজিকালি ইভেণ্টবিলাকো নহয়, আগতে ইণ্টাৰ ডিষ্ট্ৰিক্ট কম্পিটিশ্যন হৈছিলে, ষ্টেট ইভেণ্টছবিলাক হৈছিলে, কিন্তু দিল্লীবিলাকত কি হয়, এটা ইভেণ্টছত 10,000 ষ্টুডেণ্টৰ মাজত কম্পিট কৰে। মই দিল্লীত মাজে মাজে যাই থাকোঁ এই কামত। কেইবছৰমান আগতে, 5 বছৰমান আগত, এদিনাখন তেনেকুৱাই এখন স্কুলৰ ওচৰত হোটেল এখন আছিলে, হোটেলৰ পৰা মই খোজকাঢ়ি যাই থাকোঁতে এখন স্কুল দেখিলোঁ। তো স্কুলটো টুৰ্ণামেণ্ট চলি আছিলে, বহুত ল'ৰা ছোৱালী ক্ৰাউড। তো গ্ৰিল আছিলে, গ্ৰিলৰ বাহিৰেদি এনেকুৱা মই চাই আছিলোঁ, মানে কি চলি আছে বুলি গ্ৰিলৰ বাহিৰৰ পৰা বহুত সময় আধা ঘণ্টা চাই আছিলোঁ। ল'ৰা ছোৱালীবিলাক খেলি আছে, নাম্বাৰ দি আছে, এনেকুৱা কৰি আছে। পিছত তাতেতো আৰু মই আম আদমি ইয়াতে মানে লিডাৰ হয়, চকীদাৰে আহি পেলাই ছিকিউৰিটি আহি পেলাই মোক ধৰিলে, মানে বেলেগ ফেচ, বেলেগ মানুহ, কি মানুহ বুলি ভাবিলে, কি চাই আছে ই গ্ৰিলেদি। তাৰপিছত মোক ধৰিলে, মানে আহিয়ে আপ কৰি দিছে। পিছত ক'লে যে কিয়া দেখ ৰা হে, মই কৈছোঁ কিয়া হৈ ৰা হে, ক'লে যে তাতে টুৰ্ণামেণ্ট হৈ আছে বোলে, কিয় লাগে বুলি। নহয় মই চাই আছোঁ বুলি। কিয় চাই আছা, কি হৈছে চাই আছোঁ বুলি। সেই সময়তে এজন ভদ্ৰলোক আহিল, মানে ক'লে স্কুলৰ পৰাই ওলাই আহিছে। তো সি সুধিলে কিয় হোৱা বুলি। তেখেতৰ লগত মই ইংলিছত কথা পাতিলোঁ যে মই অসমৰ মানুহ আৰু শিক্ষাত মই অলপ কাম কৰোঁ, এনে ইণ্টাৰেষ্টেড, তাতে কি হৈ আছে অলপ মোক বুজাব নেকি বুলি। তাতে তেখেতক মই 15 মিনিটমান সুধি চব পৰিৱেশটো গম পালোঁ। মানে তাত যিটো স্কুল মানে স্কুল কম্পিটিশ্যনবিলাক হয়, তাত 10,000 15,000 একেলগে হয় এটা জেগাতে। আৰু এজন ছাত্ৰী, সৰু ছাত্ৰী ছোৱালী, সি নিজে লাইনত গৈ পেলাই নিজৰ নামটো লিখাইছে। মানে আমাৰ ইয়াক মা দেউতাই ধৰি দিব লাগে মানে বহুতকে, কিন্তু সি নিজে নামটো লিখিছে। মানে লিখি পেলাই কোনটো ইভেণ্টত সি ভাগ ল'ব সেইটোও সি নিজে ঠিক কৰিছে। মই কনফিডেন্সৰ কথা কৈ আছোঁ যে আমাৰ তাত কনফিডেন্সটো বহুত সময়ত ভাঙি যায়। এইকাৰণে কোচিংটো লাগে, প্ৰেক্টিচটো লাগে। প্ৰেক্টিচ নহ'লে কনফিডেন্সটো বহুত সময়ত ভাঙি যায়। ভাঙি যোৱাৰ লগে লগে মানে কি হয়, সি যি পাৰফৰ্মেঞ্চ দিব লাগে সেইটো নোৱাৰা হয়। এক্সাম দিব গ'লে আমাৰ কনফিডেন্সটো শেষ হৈ যায়। স্পৰ্টছৰ ক্ষেত্ৰত কেতিয়াবা মই 100 মিটাৰ দৌৰিব লাগে, দৌৰাৰ আগে আগে যদি ঘাবৰাই যায় সি নাপাব। মানে মই এথলেটিক্স খেলিছিলোঁ, যেতিয়া 100 মিটাৰ দৌৰিব লাগে মানসিকভাৱে সি বেলেগকৈ প্ৰস্তুত হ'ব লাগিব 100 মিটাৰ দৌৰা, কাৰণ ইমান স্পীডত দৌৰিব চবে। অলপ মানে জাষ্ট একদম অলপ আৰু ইমানখিনি ৰৈ গ'লেও সি মানে ফাৰ্ষ্ট নাপায় মানে গৈ পেলাই, কাৰণ 11 মিনিটছত 11 ছেকেণ্ডত 12 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব। তো এনেকুৱা। তো এই এক্সামবিলাকত, স্পৰ্টছবিলাকতো যদি অলপ কনফিডেন্স নাই সি পৰি যায়। লেকচাৰ দিয়া সময়ত বহুত জানা মানুহ, বহুত মানে নলেজ আছে তাত, কিন্তু সি লেকচাৰ দিব নোৱাৰে। আমাৰ এদিন দিল্লীত আমি ছেমিনাৰ পাতিলোঁ। ইয়াত বহুত ডাঙৰ ডাঙৰ কথা কয় মানুহজনে, বহুত ডাঙৰ অফিচাৰ হয়। এতিয়া আমি দিল্লীলৈ লৈ গ'লোঁ, সি গোটেই জীৱনটো ইংলিছত কথা কয়, হিন্দীত কথা কয়, চাকৰি কৰিলে সি 15 মিনিট ভাল ভাষণ দিব নোৱাৰে। মানে এই কনফিডেন্স বুলি কোৱা বস্তুটো মই কৈ আছোঁ। আৰু কথা বাৰ্তা পাতোঁতে কনফিডেন্সটো যদি প্ৰেক্টিচ নাথাকে কনফিডেন্সটো নাহে। তো সেই কনফিডেন্সটো আনিবৰ কাৰণে কোচিংটো কৰিব লাগিব। আমাৰ কিছুমান UPSC কোচিং কৰা আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাক মোৰ লগত ইণ্টাৰেক্ট কৰে। মইতো কোনো প্ৰফেচাৰৰ নহয়, একো নহয়, কিন্তু এটা ছাইডত ময়ো মানে অলপ অনাৰেৰী প্ৰফেচাৰৰ নিচিনা আন্দোলনৰ ক্ষেত্ৰত। মানে বড়ো আন্দোলনৰ ক্ষেত্ৰত যেতিয়া কিবা জানিব লাগে, অলপ কিছুমান UPSCৰ ষ্টুডেণ্টবিলাকে মোৰ লগত আগতে কথা পাতিব অহা আছে, বহুত ৰিচাৰ্চ স্কলাৰবিলাকো আহে। তো দুজনমান মই ছাত্ৰ পালোঁ, তেখেতে মানে প্ৰিলিমিনাৰী পাছ কৰি, মেইন এক্সাম পাছ কৰি ভাইভা দিয়ালৈকে মোৰ লগত কণ্টেক্টত থাকে। আৰু তাত মই এক্সামৰ ইমোশ্যন, মানে এক্সামটো মই বুজি পাই গ'লোঁ যে কেনেকৈ এক্সামটো হয়। এজন ষ্টুডেণ্ট ভাইভা দিয়াৰ আগত মোৰ লগত কথা পাতিছে। মই তাক কৈছিলোঁ যে এইটো কুৱেশ্যন তোমাৰ তাত আহিব পাৰে, তুমি এইটো কুৱেশ্যনটো এনেকুৱা নিদিবা, এইটো মানে তুমি একদম নৰ্মেলি দিবা বুলি কয়, কোনো কাৰণত তুমি ইমোশ্যন নহ'বা এইটো কুৱেশ্যনত। তো হ'লো, তেখেতক গ'লো, আৰু যোৱাৰ পিছত সি কথাটোকে সুধিলে মানে নৰ্থ ইষ্টৰ ওপৰত।
যে নৰ্থ ইষ্টৰ চাইনা ৰিলেশ্যনৰ ওপৰত কথা সুধি দিলে, সি মানে একদম নৰ্থ ইষ্টৰ হিচাপে এনচাৰটো দি দিলে। কিন্তু মেইনলেণ্ড ইণ্ডিয়াৰ মানুহবিলাকতো চাইনাক অলপ বেলেগকৈ চায়, আমাৰ ইয়াত থকা মানুহবিলাক বেলেগকৈ চায়। তো সি এনচাৰটো দি দিলে, IS পাব লাগে, সি তলত গুচি গ'ল। মানে পাছ কৰিলে সি, কিন্তু তলত গুচি গ'ল। পিছত এই ভাইভাটো দি উঠিকে মোক ফোন কৰিছে যে ছাৰ সঁচাকৈ মানে কুৱেশ্যনটো সুধিলে, ময়ো এনচাৰটো দিলোঁ, কিন্তু মই অলপ বেলেগকৈ দিলোঁ নহয়। তো এতিয়া সি নিজে গম পাই গ'ল যে মই IS নাপাম আৰু বুলি, সঁচাসঁচিকৈ সি নাপালে মানে। তো সি নেক্সট এটেম্প কৰি আছে। তো এনিৱে কনফিডেন্স বিল্ডিঙৰ কাৰণে প্ৰেক্টিচটো কৰিব লাগে। যেতিয়া ভাল প্ৰেক্টিচ কৰিব, তেতিয়া কোনো পৰীক্ষা পাছ কৰাটো ইমান ডাঙৰ কথা নহয়। কিন্তু সেইটো আমি কৰিব নোৱাৰাৰ কাৰণে আমাৰ মাজে মাজে অসুবিধাটো হয়। তো এই 5 নম্বৰ 10 নম্বৰৰ কাৰণে যে ৰৈ যায় কোচিং নাপোৱাৰ কাৰণে, এতিয়া আমি ভাবিছোঁ যে এই কোচিংটো দিলে অলপ লাভ হ'ব। এতিয়া আমাৰ ইয়াত কথা পাতিছে, প্ৰণৱ সিং প্ৰফেচাৰে কৈছে যে এনেকৈ সুবিধা দিছে। মই ষ্টুডেণ্টসকলক ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত তোমাৰ কি আছে সেইটো লৈ 1% মাইণ্ড নকৰিবা, বুজিছেনে? বহুত ষ্টুডেণ্টবিলাকক কি আছে, ঘৰুৱা সমস্যাবিলাক আমাক পিছৰ পৰা টানি থাকে। মই আগৰ পৰাই কৈছোঁ যে স্কুলত মাত্ৰ ড্ৰপ আউট নহয়, পুল আউট আৰু পুছ আউটো হয়। সেইটো কথা নাপাতে মানুহবিলাকে। আমি কয় ড্ৰপ আউট, ড্ৰপ আউট, ড্ৰপ আউট। ঠিক আছে, ড্ৰপ আউট হ'ল, কিন্তু কিছুমান মানে ড্ৰপ আউটৰ আগতে তাক মানে টানি লৈ যায় ছিষ্টেম। মানে কিছুমানক ঘৰৰ পৰিৱেশে স্কুলত যাব নোৱাৰা কৰি দিয়ে, আৰু কিছুমানক কি কৰে, পুছ কৰি দিয়ে। ছিষ্টেমে এনেকুৱা টাইট আছিলে, স্কুলত অহাৰ কাৰণে বাধা দিয়ে। আমাৰ দিনতো মাষ্টৰবিলাক ঢাক ঢোক পিটিছিলে। মানে ঘৰত কাজিয়া কৰি আহিব, একদম ৰাস্তাৰ পৰাই গৰম হৈ যাব, গৈ পালে কি পিটিব, আৰু এক কথা বতৰা নাই আৰু পিটিব। এনেকুৱা কিছুমান মাষ্টৰ লগ পাইছিলোঁ আগতে। তো মই সুধিবও পাইছিলোঁ, মোক পিটা খাইছিলোঁ অৱশ্যে। মই এজন মই সুধিছোঁ LP স্কুলত, ছাৰ আপুনি কিয় ইমান খং কৰি থাকে বুলি ক'লে। মই খং কৰিলে বহুত ভয় কৰা আছিলোঁ, কাৰণ মোৰ দেউতাও বহুত খং কৰি থাকে, এনি টাইম মদ খায়। খং কৰা দেখা পালে বহুত ভয় লাগে মোৰ, মানে কিবা কৰিয়ে দিব নেকি এনেকুৱা। তো এতিয়াতো সেই পৰিৱেশবিলাক নাই। তো সেই পৰিৱেশবিলাক নাই যেতিয়া, আমাৰ গোটেই পৰিৱেশটো এতিয়া লাহে 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 চেঞ্জ হৈ গৈছে। তো সেই স্ক'পটো আমি ল'ব লাগিব। আৰু ইয়াং ফেকাল্টি নিজৰ ফ্ৰেণ্ডৰ নিচিনা কথা পাতিব পাৰিব। কিন্তু আশা কৰিছোঁ কি নিজৰ ঘৰত যি কথা সেইটো অলপ সময় কাৰণে পাহৰি থৈ দিয়া, সেইটো মনত ৰখা মানে তোমাৰ কাৰণে প্ৰব্লেম হ'ব। মোকো কোনো কোৱা মানুহ নাছিলে, মোৰ সেইকাৰণে ময়ো যিমানখিনি পাব লাগে সেইখিনি নাপালোঁ। ঘৰত তেনেকুৱা পৰিৱেশ নাছিলে, গাঁৱত পৰিৱেশ নাছিলে। আমাৰ সময়ত বহুত কিবা কিবি আনচাৰ্টেনিটি, ইনষ্টেবিলিটিবিলাক আছিলে। তো অলপ মানে এইটো যদি অলপ চাইড হ'ব নোৱাৰে, কাম কৰিব নোৱাৰিব। তুমি আজি ছাকচেছ হোৱা, কালি গোটেই ঘৰটো চাব পাৰিবা, সমাজখনে চাব পাৰিবা। খালি পাহৰি নাযাবা, পাহৰি গ'লে তাক গাদ্দাৰ বুলি কয়, হয়নে? গাদ্দাৰ বুলি নকয়। যদি কোনোবাই হেল্প কৰে, তাক যদি পাহৰি যায়, তাক গাদ্দাৰ বুলি কয়। মোক একো হেল্প কৰিব নালাগে। মই কৈছোঁ কি, আমাৰ এই কোচিঙৰ পৰা যোৱাৰ পিছত, IIT পোৱাৰ পিছত, ইঞ্জিনিয়াৰ হোৱাৰ পিছত, ক'ৰবা অফিচাৰ হোৱাৰ পিছত, তেনেকুৱা কোনোবা তলৰ দুখীয়া ল'ৰা ছোৱালী আহিলে সিহঁতক হেল্প কৰিবা। যিয়ে মানে কেপাচিটি নাই, তাক সদায় হেল্প কৰিবা, ভাল লাগিব। সেইটোহে মনত ৰাখিব লাগে। কিছুমান আছে কি, ৰাতাৰাতি ডাঙৰ পষ্ট পাই গ'ল, সি ৰাতাৰাতি কেৰেক্টাৰ চেঞ্জ হৈ গ'ল, নিজৰ মাক দেউতাককো চিনি নোপোৱা হৈ যায়, এনেকুৱাও হৈ যায় কিছুমানে। আজিকালি এডুকেটেড বুলি ক'লে তাত এটা আৰু কি হৈ গ'ল, এডুকেটেডৰ যিটো পেৰামিটাৰ আমি কেনেকৈ জোখোঁ। আগতে আছিলে এডুকেটেড হ'ব লাগিলে ভাল কাৰা ইষ্ট্ৰি পিন্ধিব লাগিব, ধুনীয়া ড্ৰেছ, ধুনীয়া হেয়াৰ, ভালকৈ ইংলিছ ক'ব লাগিব, ভাল কথা ক'ব লাগিব, অলপ ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব বেলেগৰ লগত, ইজ দ্য এডুকেটেড। আজিকালি উল্টা হৈ গ'ল। আজিকালি একদম চবচে বেছি জ্ঞান থকা মানুহবিলাকৰ দাড়িও লাম্বা হ'ব পাৰে, চুলিও লাম্বা হ'ব পাৰে, ড্ৰেছও তাৰ ফাটা ফুটা হ'ব পাৰে, হয়নে? আজিকালি উল্টা হৈ গ'ল, আৰু সি বেছি ছ'চিয়েলাইজ হৈ গ'ল। এটা আমাৰ যোৱা কেইবছৰমান আগত অলপ শিক্ষিত মানুহবিলাক সমাজত মানে চাইড লৈ থকা, গাঁৱতো সি চবৰ লগতো নিমিলে। ইভেন আমাৰ বিহুবিলাকতো কি হ'ল, মানে ভোগালী বিহু খাবলৈ শিক্ষিতবিলাকে বেলেগকৈ গাহৰি কিনে, মানে এক্সট্ৰা, মানে অলপ ধনীবিলাক আৰু ইহঁতৰ এইটো ক্লাবটোৱে বেলেগ আৰু। সমাজখন একদম দুৰ্বল কৰি দিছিলে, কিন্তু এতিয়া লাহেকৈ ধুনীয়া হৈ গ'ল সমাজখন। তো আমি ছ'চিয়েলাইজেশ্যনটো মাইণ্ডত ৰাখিব লাগিব, বুজিছেনে? আৰু গান্ধীজীয়ে 4টা কথা কৈছিলে, নিজৰ জীৱনত ছাকচেছ হ'ব লাগিলে 4টা এক্সাম পাছ হ'ব লাগিব। প্ৰথম এক্সামটো নিজৰ লগত, ফাৰ্ষ্ট নিজকে কণ্ট্ৰল কৰা।
কিবা খাবলৈ মন যাব, ক'ৰবাত যাবলৈ মন যাব, আননেচেচাৰী পঢ়া সময়ত মোবাইল চাবলৈ মন যাব। সেইটো চাব লাগে, কি লাগে আমাক, কিন্তু পঢ়া সময়ত কিবা এটা মই শিকিব লাগে, ইটোক একদম দূৰত থৈ দিয়ে ভাল, হয়নে? ইটোও আমাৰ শত্ৰুৰ নিচিনা কেতিয়াবা ঘৰতো কাজিয়া কৰায়, আৰু কেতিয়াবা পঢ়া লিখা ভাল সময়বিলাক খাই দিয়ে মানে। চ' এই কথাটো মনত ৰাখিব। চ' এইটো অলপ চাই কোম্পানী এটাত একদম বেষ্ট মোবাইল আহিব, বাট এতিয়া মোবাইলে কালৰ নিচিনা হ'ব। সেইকাৰণে প্ৰথম নিজৰ লগত কেতিয়াবা মানে এনেই মানে কিবা মনটো গৈছে, কি ক'ব নোৱাৰে, ৰাতি 8টা বজাতে ভাত খাই দিলে, হয়নে? আৰু ইফালে পঢ়িব মন নগ'ল, এই যে ক'ৰবাত টুমকৈ চাউণ্ড শুনিলেও নপঢ়ে, তোমালোকে সেইটো নহয়, এইকাৰণে ভাল ৰিজাল্ট কৰিছা। বাট মোৰ কথাটো এইটো গান্ধীজীয়ে কৈছিলে 4টা এক্সাম পাছ কৰোঁ। প্ৰথম নিজৰ লগত, ছেকেণ্ড ঘৰৰ লগত। ঘৰৰ মানে কি, ঘৰখনে আমাৰ মেইন জেগা। ঘৰত মানে বাদ দি আমি একো কল্পনাই কৰিব নোৱাৰোঁ, কিন্তু ঘৰৰ সমস্যাবিলাক তুমি এইটো অভাৰকাম কৰিব পাৰিব লাগিব। এইটো যি সমস্যাই নাথাকক কিয়, সমস্যা আছে ভাই, মই কামটো কৰিব লাগিব। থাৰ্ডটো হ'ল ছ'চাইটিৰ লগত। ছ'চাইটিত আমাৰ এই বিল্ডিংখনৰ বেৰা পাৰ হৈ গ'লে বহুত ভাল বেয়া পৰিৱেশ আছে, তাৰ লগতো আমি জিকিব লাগিব, বুজিছেনে? এই গোটেইখিনি জিকাৰ পিছতহে তুমি নিজৰ জাগাত গৈ পাবা। আৰু এনি টাইম কিন্তু জীৱনটো বেয়া হ'ব পাৰে, বুজিছেনে? এনি টাইম 1 minute can change your life. মানুহৰ জীৱন বেয়া হ'বৰ কাৰণে বেছি সময় নালাগে, জাষ্ট 1 minute। কোকৰাঝাৰত যাই কোনোবা এটা ৰেষ্টুৰেণ্টত যাই মদ খালা, পুলিচে আহি ধৰি লৈ গ'ল, আৰু কি লাগে? সিদিনাৰ পৰা না মায়ে ভাল পাব, না দেউতাই ভাল পাব, না চবে ভাল পাব, মিডিয়াত আহি গ'ল, সিদিনাৰ পৰা তুমি খেল। সেইকাৰণে ভুলতো য'ত যাব নালাগে তাত নাযাবা। যিটো খাব নালাগে ভুলতো নাখাবা, যিটো কৰিব নালাগে ভুলতো নকৰিবা। দেন টুমৰো ইউ উইল বি এ ছাকচেছফুল মেন। ছাকচেছফুল ফেইলাৰ বুলিতো পৃথিৱীত একোৱেই নাই, বুজিছেনে? ছাকচেছ ফেইলাৰ বুলি একোৱেই নাই। ইটোৰ পিছত কাম আৰু আছে, আৰু আছে, আৰু আছে, আৰু আছে। এতিয়া আমিতো সদায় পৰীক্ষা দিওঁ, ছাকচেছ ক'ত আছে বিচাৰি নাপাওঁ। যেতিয়া আমাৰ স্কুলত নাম লিখিবা, আমাৰ সদায় পৰীক্ষা, আজিও পৰীক্ষা, কালিও পৰীক্ষা, পৰহিও পৰীক্ষা। তো এইটো অলপ ইজি কৰি ল'ব লাগে, ঠিক আছে? তো ভালকৈ পঢ়িবা। আমাৰ প্ৰফেচাৰসকল আছে যিখিনি প্ৰভাইড কৰিব, আমিও মাজে মাজে খবৰ লৈ থাকিম। আৰু কিবা প্ৰব্লেম থাকিলে ডাইৰেক্ট ক'বা যে আমাৰ এইটো প্ৰব্লেম আছে। আমাৰ OSD আছে নীলোৎপল কাশ্যপ, তেখেতেও বহুত মানে বেলেগ বেলেগ অনুষ্ঠানত কাম কৰি আহিছে। ত' সিও ভাল এজন ইয়ং ডাইনেমিক কি কয় ল'ৰা হয়, তো হেল্প কৰিব। আমাৰ ডাইৰেক্টৰ ওচৰতে অফিচ আছে, মাজে মাজে আহিব। তো আমি চবে খবৰ লৈ থাকিম, কিন্তু ভালকৈ পঢ়িবা। কাৰণ ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দি, হয় না, কি বুলি কয়, লাষ্ট ইম্প্ৰেশ্যন। মানে ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো ভাল হ'ব লাগিব, একদম ফাৰ্ষ্টটো ভাল হ'লে চব ভাল হৈ যাব। সেইকাৰণে ফাৰ্ষ্ট টিমটোৰ আমিও অলপ প্ৰেছাৰ দিম, হয় না? ফাৰ্ষ্ট টিমটো আমিও অলপ প্ৰেছাৰ দিম, মানে কৰিব লাগিব। আৰু আমি প্ৰেছাৰ দিয়া নিদিটো বাদ দিয়ক, নিজৰ কেৰিয়াৰ গঢ়াৰ কথা আছে। চ' কেৰিয়াৰটো গঢ়িব লাগিব। আৰু মই জীৱন চাইকেলটো কোৱাটো মানে এতিয়া 25লৈকে 24-25লৈকে ভালকৈ পঢ়ি গ'লে তাৰ চব হৈ গ'ল। কিন্তু ইয়াৰ মাজত যদি ক'ৰবাত গণ্ডগোলটো লাগি যায়, পিছৰ জীৱনটো কিন্তু বহুত বেয়া হৈ যায়। সেইকাৰণে যেনেকৈ নহওক 24-25লৈকে যি পৰিৱেশ নাথাকক কিয় অলপ ভালকৈ কৰি যাওঁ। এতিয়া এই আমাৰ যিখিনি ফেকাল্টি কেইজন আহিছে, কিমান বয়স হৈছে? কাৰোবাৰ 23, 22 এনেকুৱাই হৈছে চাগে, হা? এনেকুৱা বছৰ 22 হোৱা নাই কাৰোবাৰ, হা? 22 বয়সত যদি সি মানে 60,000 দৰমহা পোৱা প্ৰফেচাৰ হৈ গ'ল, 80,000, কি লাগে, হয়নে? তোমাৰ লগত আৰু বেছি ৰখিবই নালাগে। খালি সেইকাৰণে মই বেলেগ কথাটো ভয় নকৰোঁ, পঢ়িবতো জানাই, পঢ়িব জনাৰ কাৰণে চিলেক্ট হৈছা। কিন্তু বাকী পৰিৱেশটো যদি মানে ফেচ কৰিব নোৱাৰে, বহুত টেলেণ্টেড ল'ৰা ছোৱালীবিলাকে মানে বাহিৰ হৈ যায় মানে। তো সেই বাহিৰটো হ'ব নালাগে, সেইটো যাতে নজৰ ৰাখে আৰু নিজৰ কেৰিয়াৰটো ঠিক কৰা। এতিয়াৰ পৰাই IIT কৰিবা, IITৰ পিছত কি কৰিবা সেইবিলাক কথাও পাতা, নিজৰ মাজত চৰ্চা কৰা। আৰু এইখিনি চব নিজৰ মানে ফ্ৰেণ্ড, একদম এটা ফেমিলি বুলি ধৰি লওঁ। আমি চব দাদা ভাই নিচিনা থাকিম, ইয়াত যাতে একো অসুবিধা নহয়, হয়নে? কাৰোবাৰ বাতিত মাংসটো 1 পিচ বেছি পৰিলে আৰু খং উঠিব নালাগে। এনিৱে, থেংক ইউ, ভাল লাগিল।
চবলৈ বেষ্ট অফ লাক থাকিল আৰু স্পেচিয়েলি মই আমাৰ কি আছে যিখিনি অথৰিটি যিখিনিয়ে দায়িত্ব ল'ব তেখেতসকলক অনুৰোধ কৰিছোঁ যাতে নিজৰ গাৰ্জেনৰ নিচিনা বিহেভ কৰে আৰু আমাৰ ল'ৰা ছোৱালীখিনিক 24/7 অলপ যাতে নজৰত ৰাখে এইখিনি কথাটো ক'লোঁ বাকীখিনি আমি পাতি ল'ম পিছত সকলোলৈ ধন্যবাদ থাকিল থেংক ইউ